নমস্কাৰ। সৰ্বপ্ৰথমে MK ভিডিঅ'ছৰ সমূহ দৰ্শকক আদৰণি জনাই আজি আমাৰ প্ৰথম ব্লগটো আৰম্ভ কৰিব বিচাৰিছোঁ। আজি আমি যাব বিচাৰিছোঁ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ। আহকচোন অধিৱেশনৰ প্ৰাক মুহূৰ্তত প্ৰস্তুতি সম্পৰ্কে আমি এবাৰ বুজ লওঁ। আজি আমাৰ যাত্ৰা কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰা শংকৰী সংঘৰ অধিৱেশনলৈ। আহকচোন আমি অধিৱেশনৰ যাত্ৰা আৰম্ভ কৰোঁ। নৱনিৰ্মিত মুখ্য দুৱাৰেৰে আমি প্ৰৱেশ কৰি লাহে লাহে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আহি আমি প্ৰথমে গুৰুজনাৰ অপূৰ্ব অৱদান এভাগ নামঘৰ দেখা পাইছোঁ। কাঠ আৰু বাঁহেৰে খেৰেৰে সৈতে সুন্দৰভাৱে নামঘৰভাগ প্ৰতিষ্ঠা কৰিছে আৰু ইয়াৰ ভকত বৈষ্ণৱগণে দিন ৰাত একাকাৰ কৰি আগন্তুক হ'বলগীয়া অধিৱেশনৰ বাবে কাম কৰি থকা দেখিবলৈ আমি পাইছোঁ। লক্ষ লক্ষ ভকতক আদৰিবৰ বাবে বৈষ্ণৱসকলে দিন ৰাত একাকাৰ কৰি খেৰ আৰু বাঁহেৰে তেওঁলোক থাকিবৰ বাবে আৱাসস্থলীবিলাক নিৰ্মাণ কৰিছে। শংকৰী সংঘৰ যিবিলাক প্ৰাথমিক গোট তেওঁলোকে অহৰহ কাম কৰি থকা দেখা গৈছে। এয়া মূল মণ্ডপ। লাহে লাহে আমি তেওঁলোকৰ প্ৰাথমিকবিলাকে কেনেদৰেনো তেওঁলোক থাকিবৰ বাবে বাসস্থানবিলাক নিৰ্মাণ কৰিছে, আহক আমি লাহে লাহে আগবাঢ়ি যাওঁ। এয়া ভোজনালয়। লক্ষ লক্ষ ভকত বৈষ্ণৱে ইয়াতে আহাৰ গ্ৰহণ কৰিব একেলগে। লাহে লাহে ইয়াৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। 85% ইতিমধ্যে কাম শেষ হৈছে। এয়া হৈছে শংকৰ সংঘৰ যিসকল ভক্তপ্ৰাণ বৈষ্ণৱ তেওঁলোকে বাঁহ আৰু খেৰেৰে নিৰ্মিত বাসস্থানবিলাক সুন্দৰভাৱে তেওঁলোকে ঘৰবিলাক সাজিবৰ বাবে চেষ্টা কৰিছে। আহকচোন চাওঁ।
ইতিমধ্যে বেলিউমাৰ যাব উপক্ৰম হৈছে আৰু আমিও পুনৰ আমাৰ কাজিৰঙা বিশ্ববিদ্যালয়লৈ ৰাওনা হৈছোঁ। আমি পুনৰ এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ